মা কি কৰিছে? মই এখন কিতাপে পঢ়ি আছো ৰবা। মই এটা বিচাৰ আছো ভাল আজিকালি যিবিলাক ইমান কথা নাগিলা মা এতিয়া কেইটা বাজিল? 6টা বাজিল। চাহ আহিবৰ হোৱা নাই নেকি? মহাৰাণী উঠাই নাই? উঠাই নাই নেকি? মই মাতো ৰবা। সৰুৱাৰী সৰুৱাৰী এতিয়া কেইটা বাজিল? চাহ এতিয়ালৈ কিয় লৈ অহা নাই? মই আনিছোৱে চাহ মা। মই ভাবি আছো এতিয়া কিয় চাহ নাই? মই বনাইছিলো চাহ। বাইদেউ মা সকলো কাম যে ময়ে কৰিব লাগে, বাইদেউনো কিয় একো নকৰে? শুনা, তুমি হৈছে এটা গাঁৱলীয়া ভূত আৰু মই হৈছো চহৰৰ বোৱাৰী আৰু মই এটা জব কৰি আছো। তুমি ঘৰত কাম কৰিব লাগবয়ে। সৰুৱাৰী তুমি যি কৈছা ঠিকেই কৈছা। সৰুৱাৰী তুমি যিমান পানীৰ মাছ সিমানতে থকা। এতিয়া তুমি যোৱা ভাত বনোৱা। ঠিক আছে মা। মা মই অফিচ যাওঁ। যোৱা। বাইদেউ কওকচোন। কোৱা। মই অফিচত কাম পাম নেকি? আপুনি মোৰ অফিচত গ'লে আহিব, তেতিয়াহে কাম পাব আৰু। হ'ব দিয়ক। আপোনাৰ হেৰিখিনি চাব লাগিব দিয়ক এখন মাথা। হ'ব দিয়ক আপুনি যাওক এতিয়া। ৰশ্মিবা আছে নে নাই? খবৰ ভাল তোৰ? আছো দে। তোৰ? মোৰো ভাল দে। কিয় আহিলি পিছে বাগে? বিয়াক মাতিব আহিছো। বহুত দিনৰ মূৰত মনত পৰিছে দে আহিবা। সময় নাপাও না। এইখন ল বিয়া চিঠি। যাবি কিন্তু নগলে বেয়া পাম। যাম দে। চাহ খাবি দে? নেখাও। খা আমাৰ কৰা মানুহ আছে নহয়। হয় নেকি? ঠিক আছে দে বাৰু। তোক এটা কথা মই পাহৰি গৈছিলো। মাক মাতো ৰ, মাক চিনাকি কৰি দিম। মা মা কি কোৱা সৰুৱাৰী? মোৰ এইটো লগ। আমি একেলগে কলেজতে পঢ়িছো। তোমালোক বহা, মই অলপ চাহ আনিবলৈ যাওঁ। বাইদেউ চাহ খাওক। ৰশ্মি, তহঁতৰ এজনী কাম কৰা মানুহ নেকি? নহয়, এইজনী আমাৰ সৰু বোৱাৰী। সৰু বোৱাৰী কাম কৰি মস্ত ভাল পায়। তুমি এতিয়া যোৱা গৈ। এইবোৰ কি চাহ বনাইছে? মই এতিয়া যাওঁ দেই। বিয়ালৈ যাবি কিন্তু? নিশ্চয় যাম। বেয়া পাম মই। হ'ব দে। সৰুৱাৰী মোৰ মাথাটো ঘূৰাইছে। মোক ঘৰলৈ নিয়া। মই নোৱাৰো, আপোনাৰ সৰু বোৱাৰীক মাতক। বোৱাৰী মোক ঘৰলৈ নিয়া, মোৰ মাথাটো বিষাইছে। গৈছো মা। কি হৈছে? মা কি হৈছে আপোনাৰ? বাইদেউ মাৰি দিব কৈছে, ধৰকচোন। মই নোৱাৰো ধৰিব, তুমি লৈ যোৱা গৈ মালিচ কৰা। মা কি হৈছে আপোনাৰ? বাইদেউ ধৰক না। ধৰকচোন আপুনি। দৰলৈ গ'লে ধৰক মা, অলপ ভিতৰলৈ গ'লো। মা, আপুনি অলপ আৰাম কৰকচোন, ভাল পাব দিয়ক। মা, আপুনি অলপ ভাল পাইছেনে? ভাল পাইছো বোৱাৰী। মা, মোৰ কিবা আগতে ভুলভ্ৰান্তি হ'ব পাৰে, তুমি মোক এনেকৈ ক্ষমা কৰি দিবা। একো নাই মা। লখিমী বোৱাৰী। মা, আজিহে মই বুজি পালো তুমি মোৰ লখিমী বোৱাৰী।